বুলিলে বুকু পাতি দিবলে ভয় আমি নকৰো এই মাটিতে জনম ললো এই মাটিতে সৰগ ৰচিছো দেখ বুলিলে বুকু পাতি দিবলে ভয় আমি নকৰো এই মাটিতে জনম ললো এই মাটিতে সৰগ ৰচিছো একেলগে হাতে হাত ধৰি যাওঁ আগুৱাই পাহাৰ ভৈয়াম সকলো মিলি যাওঁতি যোগীয়া জননী মোৰ মাটি মোৰ দেশ। ভাৰত চৰকাৰ তথা অসম চৰকাৰৰ নিৰ্দেশ অনুসৰি সমগ্ৰ ৰাজ্যৰ লগতে সংগতি ৰাখি অসমৰ চুকে কোণে বহু মহিলাই সমিতি অনুষ্ঠান প্ৰতিষ্ঠানসমূহে মোৰ মাটি মোৰ দেশৰ অন্তৰ্গত অমৃত কলহ যাত্ৰাৰ অনুষ্ঠান ৰূপায়ণ কৰা দেখা গৈছে। সমান্তৰালভাৱে আজি ওদালগুৰি জিলাৰ অন্তৰ্গত টংলাৰ বিভিন্ন মহিলা সমিতি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ অনুষ্ঠান প্ৰতিষ্ঠানে অমৃত কলহ যাত্ৰা কৰি ঘৰে ঘৰে গৈ মাটি সংগ্ৰহ কৰা দেখা যায়। টংলাৰ বনগাঁও VCDCৰ চেয়াৰমেন শিৱপ্ৰসাদ বৰাই আজি মাংগলিক কাৰ্যৰে বনগাঁৱত বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰা অমৃত কলহ যাত্ৰাত লখিমী আত্মসহায়ক গোট, জাগৰণ আত্মসহায়ক গোট, মিলনজ্যোতি আত্মসহায়ক গোট, অগ্ৰগামী আত্মসহায়ক গোট, ইন্দিৰা আত্মসহায়ক গোট, কাবেৰী আত্মসহায়ক গোট, কনকলতা আত্মসহায়ক গোট শোভাযাত্ৰা কৰি ঘৰে ঘৰে মাটি সংগ্ৰহ কৰে। পাহাৰ ভৈয়াম সকলো মিলি যাওঁতি যোগীয়া জননী মোৰ মাটি মোৰ দেশ মোৰ মাটি মোৰ দেশ মোৰ মাটি মোৰ দেশ। অমৃত কলহ যাত্ৰা আমি বনগাঁও VCDCৰ আমাৰ ইতিমধ্যে 20 তাৰিখৰ পৰা 1 তাৰিখলৈ আৰম্ভ হৈ আছে, চলি আছে বনগাঁও VCDCত। আজি আমাৰ বনগাঁও VCDCৰ বনগাঁৱৰ আমাৰ যিখিনি আত্মসহায়ক গোট আছে তেখেতসকলে আমাৰ বনগাঁৱত আজি প্ৰতি ঘৰৰ পৰা এমুঠি মাটি আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী দেৱে তেওঁৰ যি চবকে সাথ চবকে বিকাশ চবকে সাথ চবকে বিকাশ তেওঁৰ যি প্ৰচেষ্টা ঘৰে ঘৰে মাটি সংগ্ৰহৰ আৰু এই যাত্ৰা আমি আজিৰ পৰাই আৰম্ভ কৰি 20 তাৰিখৰ পৰা আৰম্ভ হৈ আছে। আজি আমাৰ 25 তাৰিখৰ যি কাৰ্যসূচী এই কাৰ্যসূচী আমি আজিৰ পৰাই আৰম্ভ কৰিছোঁ। ইয়াতে আমাৰ 20ৰ পৰা 1ৰ এটি চলি থাকিব। তাৰপিছত 2 তাৰিখে আমাৰ VCDCত আমাৰ বনগাঁও VCDCৰ অন্তৰ্গত গোটেই যিখিনি আমাৰ গাঁও আছে 10খন গাঁও, এই 10খন গাঁৱৰ যিখিনি আমাৰ অমৃত কলহ তেখেতসকলে আমাৰ VCDCত আনিব। তাৰ পৰা 15 তাৰিখলৈ আমি ব্লকত এইখিনি জমা কৰিম। তাৰপিছত 27 তাৰিখে আমাৰ এই মাটিখিনি আমাৰ 25 তাৰিখে আমাৰ মাটিখিনি কলাক্ষেত্ৰত জমা হ'ব। তাৰ পৰা 27 তাৰিখে এই কলাক্ষেত্ৰৰ পৰা এই কলহখিনি আমাৰ দিল্লীলৈ যাত্ৰা কৰিব। দিল্লীত আমাৰ যিটো প্ৰধানমন্ত্ৰীৰ মাটিকা উদ্যান তাত এই মাটিখিনি জমা কৰিব। আৰু এটা কলহ আমাৰ 2টা কলহ থাকিব, আৰু এটা কলহ আমাৰ কনকলতা বিশ্ববিদ্যালয় গহপুৰত এই অসম চৰকাৰৰ যি সপোন তাত এই মাটিখিনি জমা হ'ব। আমাৰ 7টা যাত্ৰা আমাৰ গোটকেইটা হৈছে লখিমী চেল্ফ হেল্প গোট বনগাঁও, তাৰপিছত জাগৰণ চেল্ফ হেল্প গোট বনগাঁও, মিলনজ্যোতি চেল্ফ হেল্প বনগাঁও, অগ্ৰগামী চেল্ফ হেল্প গোট বনগাঁও, ইন্দিৰা চেল্ফ হেল্প গোট বনগাঁও, কৰবী চেল্ফ হেল্প কাবেৰী চেল্ফ হেল্প গোট বনগাঁও আৰু কনকলতা চেল্ফ হেল্প বনগাঁও। এই 7টাতে আমি যোগীয়া জননী মোৰ মাটি মোৰ দেশ মোৰ মাটি।
টংলাৰ পৰা চিন্ময় ডেকাৰ প্ৰতিবেদন টুডে নিউজ। মোৰ মাটি